এই গাইজ গাড়ী হওক কিবা হওক বহুত দেখালোঁ বহুত শুনালোঁ বহুত বুজালোঁ কিন্তু আজিৰ ভিডিঅ'টো হ'ব যায় ধামাকাদাৰ একদম জাকাচ ভিডিঅ' মানে কি এই আজি মানে মই মানে অলপ বেলেগ টাইপৰ ভিডিঅ' বনাম মানে কি গম পাইছেনে মানে এই আজি মানে আমি যে খাওঁ তেল মানে স্পেচিয়েলি সেই তেল মানে আজি মানে ঘৰুৱাভাৱে কেনেকৈনো বনাব পাৰি মানে কেনেকৈ উৎপাদন কৰা হয় তেলবিলাক আৰু চ' মই আজি তেলৰ মানে ডাইৰেক্ট মিলক লৈ যাম চ' সেই মিল মানে বেহাৰ বা চিম্পলি সৰিয়হ বুলি কয় যে সেই সৰিয়হৰ পৰা কেনেকৈনো তেল বনায় মানে চ' আজি মই সকলোবিলাক জ্ঞান দিম আপোনালোকক চ' বলক মিললৈ যাওঁ আৰু যাই কিনে মানে চাওঁ আৰু কি তেল কেনেকৈ বনায় চ' বলক ফাইনেলি গাইজ যাবলৈ ওলালোঁ দিয়ক এই চাওক না তেলেই নাহে কি ক'ম মানে পইচাও নাই এনেকৈ লৈ মানে যাত্ৰা আৰম্ভ কৰিব খুজিছোঁ আৰু মানে এইটো বাটেৰে আৰু চ' বলক আৰু যাওঁ মানে কি জানেনে আপুনি যুদ্ধই হওক বা চুৰ কৰিবই যাওক আপুনি ভগৱান আল্লাহ ঈশ্বৰ গড যাক মানে আৰু আপুনি অলপমান সেৱা কৰি ল'বহে চ' বলক এইখন গাড়ী আছে মোৰ যাওঁ আৰু চাওক না বহুত মানে ভৰ্তি হৈ গৈছে আৰু বলক এই ফাইনেলি আহিবলৈ দিয়ক আৰু এই ৰাইচ মিলখনৰ আমাৰ গেৰুৱাতে আছে মানে চব যাওঁ ৰ'ব মানে চাওক না মস্ত ওজন এইখিনিৰ চব ৰ'বচোন কেমেৰাটো পষ্ট কৰি কিনে মই নি আছোঁ ৰ'ব মানে চাওক যেতিয়া মানে বেহাৰবিলাক হেৰি কৰা হয় মানে প্ৰথমতে জুখি লয় মানে এনেকৈ জুখি ল'ব লাগে মানে কেজি আছে ৰ'ব পইচাও লৈ ৰ'ব এই চাওক এইখন মানে এই ধান বা কিবা আৰু সৰিয়হ 10 টকা মানে 1 কেজিত মানে 10 টকা আৰু চ' এই তাতে সেইটো মেচিনত মানে কি কৰা হয় মানে পেৰা হয় কিমান কেজি হ'ল দাদা 19 কেজি মানে 190 টকা আৰু চাওক কি জানে এইটো চেণ্ডেল খুলিব লাগিব ইয়াতে এইটো মেচিনত মানে এই ওপৰত মানে সৰিয়হখিনি মানে ভৰাই দিয়া হয় এনেকৈ চাওক ইয়াতে ভৰাই দিব মানে ইয়াতে এনেকৈ মই দেখাই আছোঁ ৰ'ব মানে চাওক এই গাড়ী চাওক না কি মস্ত দাগা আহে মানে এটা মুড়িত পৰিব লাগে মানে চ' চাওক এনেকৈ মানে মেচিনটো ঘূৰোৱা হয় এনেকৈ ঘূৰাব আৰু চ' ৰেডি আৰু দাদাসকলে মানে চ' ৰেডি আৰু মানে একদম সৰিয়হ মানে লোকেল তেল আৰু মানে ভেজাল তেল খালে আপোনালোকৰ মানে বিভিন্ন ৰোগ আজিকালি বিভিন্ন ৰোগ হয় আপোনাৰ সেই আৰু চ' মানে এইটোৱেই মানে মেচিন আৰু মানে স্পেচিয়েলি মানে সৰিয়হৰ পৰা তেল বনোৱা এইটো স্পেচিয়েলি মেচিন এইটোত মানে 2 লাখ মান পৰে নেকি আৰু কোনোবা আহিছে সেই মানে চ' মানে মেচিনটো ষ্টাৰ্ট হ'ল মানে এনেকৈ ঘূৰে আৰু এতিয়াকৈ হাত এখন পৰি যাব লাগে ইয়াতে বেলেগ আৰু চ' চাওক আৰম্ভ হ'ল দিয়ক আৰু মানে একদম এতিয়া মই দেখাম আৰু এফালৰ পৰা দেখাম কেনেকৈ কি কৰা হয় ক'ত কৰা হয় কেনেকৈ কৰে আৰু মানে সকলো বুজাম শিকাম জনাম আৰু মানে সেইকাৰণে কৈছোঁ আজি ভিডিঅ'টো অলপমান বেলেগ হ'ব তাৰমানে চ' সেইখিনি মানে আৰু কাহিনী তাৰমানে ইয়াতে মানে প্ৰথমতে মানে মেচিনটো গৰম কৰা হয় ইয়াতে মানে সেইকাৰণে খৈলে মানে বুজি আছোঁ খৈলে কি বস্তু চ' ইয়াতে সোমাই দিয়া হয় মানে মেইন মানে যিটো সৰিয়হ থাকে ইয়াতে সোমাই দিয়ে মানে ইয়াতে এনেকৈ সোমাই দি তেল ওলাব ৰ'ব ইয়াতে ওলাই তেল মানে ইয়াতে এনেকৈ ওলাই দেখাম দিয়কচোন আৰু মানে কি জানানে এই বেহাৰৰ যিটো মানে সৰিয়হৰ যিটো মানে পিঠা আৰু মানে তেলটো ওলাই গ'ল যিটো মানে পিঠা চিম্পলি সেইটো কয় খোলে বুলি কয় মানে শুদ্ধ অসমীয়া ভাষাত আৰু চ' সেইটো কেনেকৈ পৰে ক'ত কৰে মানে ইয়াতে হ'ব মানে মিলত কি হয় যদি মানে সেইটো মানে খোলেটো মানে ইহঁতক দি দিয়ে মানে পইচা নলয় 1 টকাও আৰু যদি মানে খোলেটো নিদিয়ে আপুনি ঘৰত নিয়ে তেনেহ'লে প্ৰতি কেজি 10 টকা দিব লাগে আৰু মানে চ' চাওক না পানীও দিব লাগে বোলে দাদা এইটো পানী বেলেগ নে কি এই পানী আৰু লোকেল পানী দেই চ' সেই আৰু কাহিনী আচ্ছা দাদা কিবা দুৰ্গা পূজাৰ অফাৰ চফাৰ আছে না দুৰ্গা পূজাৰ অফাৰ চফাৰ আছে নাই আপোনাৰ চাধা মাৰি আছে চাধা মেইন আৰু আপুনি য'তে নাযায় চাধা এতিয়াও ওলব ৰ'ব মানে তাৰমানে বেহাৰৰ পিঠাটো চিম্পলি বেহাৰৰ পিঠাটো এইফালেদি ওলাব এনেকৈ ওলাব পিঠাটো চিম্পলি আৰু তেলটো মানে এইফালেদি ওলাব চাওক না পিঠা ওলাব ধৰিছে চাওক মানে কি বুলি কয় খোলে চাওক পিঠা ৰেডি আৰু মানে চাওক না পৰি আছে দেখিছেনে চাওক এনেকৈ পৰি আছে দাদা ওলবোৰ বহে তেল ওলো জলদি যাব লাগে আমাক দেখাব লাগে ওলো এই তেল ওলো মানে চাওক আপোনাক কম ৰ'ব পিছত অলপমান দেৰিকৈ কৈ আছোঁ ৰ'ব চাই লওকচোন চাওক এনেকৈ দিয়া ইয়াতে মানে পিঠাটো ওলাই আছে এইফালেদি ভাতখন এইফালেদি পিঠাটো ওলাই আছে চাওক তেল ওলাইছে দেখাই আছোঁ ৰ'ব
এই চাওক এই তেল ওলাই চাওক এইফালে তেল ওলাই আছে আৰু চেকনি এখন মানে কিছুমান গেদা থাকে নে গেট আৰু চিম্পলি গোটেই গেটটোৰ কাৰণে চেকনিখন দিয়া চাওক এইফালে দি এনেকৈ ওলাই আৰু মানে অলপ ভিডিঅ' পৰা দেখা দেখিব এইটো মেচিন আৰু মানে এই ধানো মানে ইয়াতে ধান বানে মানে ধান বানাটো পিছত দেখাই দিম আৰু আজি মানে তেলটো মানে দেখাই দি আছোঁ মানে এইবিলাক মানে শৈলে বুলি কয় চিম্পলি আৰু চাওক এইটো মানে গৰম মস্ত গৰম কিন্তু সাংঘাতিক গৰম হৈছে সাংঘাতিক চাওক নাই চাওক এইটো মানে সাৰ হয় বহুত আপুনি যিকোনো শস্য কৰক বা পানীত দিয়ক মাছো সোনকালে ডাঙৰ হয় আৰু সাৰো হয় তাৰমানে বহুত সাংঘাতিক ডেঞ্জাৰ সাৰ হয় মানে ধুনীয়া ক'ব গ'লে এইটো জৈৱিক সাৰ আৰু মানে সাংঘাতিক আৰু চাওক এই যদি লোকেল তেল লাগে আপোনাক মানে এনে আপুনি নাপায় যদি মোৰ পৰাই নিয়ে মই মানে যদি আপোনালোক লাগে যোগান ধৰিম আৰু লোকেল পিউৰ তেল মানে 1 লিটাৰত মানে আপুনি 350 পৰা 400 টকা দিলে হ'ল আৰু যদি দূৰ হয় আপুনি 400 টকা ল'ম যদি ওচৰতে ক'ৰবাৰ হয় 350 ভিতৰত মই আপোনালোকক পূৰা পহুচাই দিম আৰু তো এইখিনি আৰু হয় ভালনে আপোনাৰ হয় ভালনে হ'ব বিট অঁ এই গাড়ী কষ্ট কথা হৈছে মানে কি এই মানুহজনে মই এইমাত্ৰ কথা ক'লোঁ মাল খাইছে ৰাতিপুৱাই কেনেকুৱা গোন্ধ কিহৰ লগত কৰিলোঁ গাড়ী এই গাড়ী ৰ'ব এটা মানে এখন মস্ত পুৰণা গাড়ী দেখিছোঁ এইখন এই পেচন নাকি হিৰো হণ্ডাৰ চাণ্ডাৰ গাড়ী এইখন 15 নে 20 বছৰমান হ'লেই বোলে আৰু দিয়ক আৰু আজি মানে গাড়ী দেখুওৱা দিয়ক আৰু মেচিন চলি আছে আমাৰ বহুত নাই বহুত মেচিন চলি আছে এনেকৈ তেল হৈ আছে আৰু চ' সেয়ে আৰু মানে বহুত টাইম হোৱাৰ পাছত এইখিনি অৱয়বত চাওক এইটো গেট কৰি আছে এইটো মানে চাওক না বাল্টিটো ফুলেই হ'ল এই এটা মানে হালধীয়া মানে দেখিছে নাই এটা হালধীয়া টাইপৰ তেলৰ ওপৰত পৰিছে সেইটো মানে ফেটি এচিড হয় সেইটো আমাৰ কাৰণে খুবেই প্ৰয়োজন হোৱাটো তেলৰ আচল গুণাগুণ সেইটোৱে মানে সেইকাৰণে লোকেল তেল খাব লাগে চ' এইখিনিয়ে আৰু কাহিনী চাওক না এই চব্জি কি খাব এই দুনিয়াৰ দাম মানে চাওক না এই বিলাহী কেজি কিমান নো এনাই মানে কি আৰু 60 টকা কেজি কেনেকৈ চলিব হয় মানুহ দিয়ক আৰু সাধাৰণ মানুহ চলা মানে মুস্কিল হৈ গৈছে মানে চাওক ল'লোঁ দিয়ক এইখিনি মানে 50 টকাৰ বস্তু কি আছে এই 50 টকাত কি আহিল দিয়ক আৰু হ'ব দিয়ক আৰু যি আহিল নাহিল কিবা হ'ল ভৰাই লৈ ৰ'ব ইয়াতে চ' চাওক না এইবিলাক চাওক না কি হালধীয়া কিবা এটা পৰিছে তেলৰে ন চাওক না মজাদাৰ মানে খাটি তেল যে সেইকাৰণে আৰু দিয়ক আৰু সেইখিনি আৰু কাহিনী আৰু এই যে মানে হালধীয়া চামনিটো আছে মানে এই চবতে নপৰে মানে চব মানে কিনা তেলত নপৰে মানে এই যিটো লোকেল তেলত মানে এইটো হালধীয়া চামনিটো পৰে এইটো খুবেই ইম্পৰ্টেণ্ট হয় মানে দেহৰ কাৰণে চ' এইখিনি আৰু যদি আপোনালোকক লোকেল তেল লাগে মোৰ লগত যোগাযোগ কৰিব মই আপোনালোকক পূৰা ঘৰ পহুচাই দিম মানে একেবাৰে চ' এইখিনিয়ে আৰু মানে কাহিনী চ' এইখিনি মানে শুদ্ধ অসমীয়া ভাষাত শৈলে বুলি কয় এইখিনি মানে এইখিনি শৈলে বুলি কয় বা শলিয়া যি কয় আৰু চ' এইখিনি বস্তাত ভৰাই লৈ মানে প্ৰচণ্ড মাৰাথান জৈৱিক সাৰ আৰু সাংঘাতিক আৰু চাণ্ডাৰ জৈৱিক সাৰ হয় মানে চ' এইখিনি নিয়ম দিয়ক আৰু মানে এইখিনি যদি আপুনি নিনিয়ে ঘৰত তেনেহ'লে 1 টকা দিব নালাগে ইয়াতে আৰু যদি দিয়ে 1 কেজিত 10 টকা দিব লাগে চ' এইখিনি আৰু কাহিনী চ' এই আৰু ইয়াতে চাউল মই কোনোবা দিনা দেখাম দিয়ক আৰু আজি মানে হেৰি নাই আৰু চ' এই আৰু কাহিনী মানে মোৰ সৰিয়হ আছিল 19 কেজি 19 কেজি সৰিয়হত মানে এই টোটেল 8 লিটাৰ মানে তেল ওলাইছে আৰু চাওক না এই হালধীয়া যে আছে সেইটো বহুত পাৱাৰফুল হয় চাওক না টোটেল আছে মোৰ 8 লিটাৰ নহয় দাদা 8 লিটাৰ আছে এই ইয়াতে আছে আৰু ইয়াতে আছে টোটেল 8 লিটাৰ ওলাইছে না পিউজ সেইকাৰণে মানে গম পাইছোঁ আৰু সেই আৰু কাহিনী ইয়াতে মানে সৰিয়হটো ভৰালোঁ আৰু চ' এইখিনি আৰু দিয়ক কাহিনী আৰু চাওক না 100 টকাৰ ভৰালোঁ তেল মানে এইখিনি আৰু গোটেইকেইডাল কাটা নাহিলে 3ডালে গাড়ী তেলেই কমকৈ যেনে তেলৰ দামেই বাঢ়িছে কি নাজানো দিয়ক আৰু মানে সেই গাড়ী চলাব বাদ দিব লাগিব গাড়ী তো ফাইনেলি আহিলোঁ দিয়ক মানে আমাৰ গেট চেট নাই দিয়ক আৰু বাহৰে গেট আৰু কি কৰিম আৰু পইচা নাই না ধনী হ'লে লগালোঁ হয় দিয়ক আৰু মানে কি কৰিব আৰু কিবা খাই লৈ চলি আছোঁ দিয়ক তথাপিও মানে ঘৰখন মোৰ বহুত মৰমৰ আপোনাৰ সপোনৰ ঘৰ এইখন মোৰ চ' সেই ৰ'ব ষ্টাৰ্টে নহ'লোঁ গাড়ীখনত এই ৰ'ব কিবা হ'ল হৈছে দিয়ক চ' এই আৰু কাহিনী কোনজনী
চ' সেই আৰু মানে এইখনে মোৰ মৰমৰ হেঁপাহৰ সপোনৰ ঘৰ মানে আৰু চ' যদিও মানে ইমান ধনী নহয়, দুখীয়াই বুলি কৈছোঁ দিয়কচোন, আৰু দুখীয়াই হয় আৰু চ' তথাপিও মানে আৰু চলি আছোঁ দিয়ক আৰু কিবাকৈ খাই লৈ আৰু চ' ইয়াতে আছে মোৰ মানে সেই আৰু তেলৰ এইবিলাক আৰু চ' এই আৰু কাহিনী আৰু যদি মানে ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট কৰিব, অলপমান শ্বেয়াৰ কৰি দিব, যদি এফবিত হয় মোৰ পেজটো ফ'ল' কৰি দিব আৰু চ' এই আৰু যদি কিবা ভুল ভ্ৰান্তি হয় ক'ব, কাৰণ নাজানিব পাৰোঁ ন, বহুত কথা নাজানো বা শিকি আছোঁ নতুনকৈ। চ' এইখিনিয়ে আৰু আহিম দিয়ক আৰু বেলেগ এটা ভিডিঅ' লৈ নতুনকৈ আৰু চ' আহিছোঁ দিয়ক আৰু মানে